তো হে গাইজ গুড মৰ্ণিং ৱেলকাম টু মাই নিউ এনাদাৰ ব্লগ। আজি মানে ব্লগ বুলি একো নহয়, আমি তাৰমানে চব লগ লাগি গোটেইকেইটা লগ লাগি আমি জাগা এটাত ফুৰিব যাম আৰু তাৰ পৰা হেৰি কৰিম। আৰু এইখন মোৰ লগতে থাকে পুৰা, ইয়াৰ পৰা চাৰ্জ দি কেনে পুৰা ভিডিঅ' চিডিঅ' গেম চেম কিবা খেলৰ ওপৰত মানে চাৰ্জ আহি গ'ল, সেইকাৰণে পুৰা চাৰ্জটো দি লওঁ। মানে মোৰ মোবাইলটোত মানে যদি চাৰ্জ অলপ কমি যায় না, তাৰমানে চাৰ্জ দিওঁ লাগে, চাৰ্জ দি কেনে ভিডিঅ' চাওঁ। ধৰ 50 তলত গ'লে তাৰমানে মই পুৰা একদম চাৰ্জটো লগাই দিওঁ আৰু এনেকৈ মোবাইলত চাৰ্জ দি পুৰা চাৰ্জটো লগাই কেনে ভিডিঅ' চিডিঅ' চাওঁ। এতিয়া উঠি কেনে কিবা খাই কেনে ব্লগটো আৰম্ভ কৰিম আৰু ভিডিঅ'টো সকলোৱে চাব, ধামাকাই এনজয় হ'ব। তাত যায় গোটাকেইটা আৰু ফূৰ্তি কৰিম, কিবা কৰিম, চব যি কৰিম চব দেখাই যাম। গতিকে ভিডিঅ'টো চাব বুলি আশা থাকিল, গতিকে চাই। তো গাইজ এতিয়া চব ৰেডি হৈ গ'ল, এয়া ভাই চাই আহি পালে আৰু নতুন গাড়ী লৈছে, চাই পুৰা নাম্বাৰ প্লেট লাগাই নাই এতিয়ালৈকে, পুৰা নতুন গাড়ী লৈছে। এতিয়া আমি জাৰ্ণি কৰিম আৰু আজি প্ৰথম ফাৰ্ষ্ট জাৰ্ণি। এই ক'ত যা ৰয় যাবে নাযা নাযা তেতিয়াবা যাম বুলি কৈছিলি। এই গাড়ী চাড়ী লৈছো, আমাৰ খনত আমি যাম। এই নতুন গাড়ী একবাৰ দেখাই দিছো, সেই গাইজ এতিয়া মোৰ বাচন্তিখনত মানে তেল ভৰাব আহিছো। তেলৰ একদম কাটা নাহে বুলি ক'ব পাৰি, পালোৱে আৰু পুৰা তেল একদম পুৰা ৰিজাৰ্ভত লাগি আছে। তেলটো ভৰাই কেনে যাওঁ আৰু সিহঁতে তাত ৰখি আছে। তেলটো মানে ভৰাই কেনে বেছি নব 300 টকাৰ তেল হ'লেই হৈ যাব তালৈ, আৰু কিমান চব ডিষ্টেঞ্চ চব কথা কৈ দিম। এতিয়া তেল পালো বৰ্তমান। আমাৰ জাৰ্ণি ইয়াৰ পৰা ষ্টাৰ্ট হৈছে। গো ভাই আৰম্ভ। তো এতিয়া আমি বঙাবাৰী হৈ এনেকৈ যাম কলাগাঁও হৈ। সেউজীয়া দৃশ্য আৰু বতৰৰ অৱস্থা বেয়া, আমাৰ বতৰ তামান বেয়া হৈ আছে। আমি আছো আজি পুৰা। তো গাইছ এতিয়া আমি কাছমাৰী পালোঁ আৰু বতৰ মানে বৰষুণটো পুৰা দি আছে বাইক চলাবৰ কাৰণে। আৰু আমি এতিয়া ইয়াতে ৰখিছোঁ, এই ভায়ে চলাব তাৰমানে পুৰা পেণ্ট চেণ্ট খুলি গৈছে পুৰা ভাই। ভাইয়ে এতিয়া পুৰা পেণ্টটোৱে খুলিলে, তাৰমানে ফটোশ্বুট কৰিব লাগবতো, পুৰা পেণ্ট খুলিছে। আৰু আলমে পুৰা চাৰ্টটো খুলিলা। আৰু বগা তই কি খুলিবি? একো নখোলা সেইটো কি হ'ব খোল, মই একো আনালো নহয়। বতৰ খুব বেয়া, একদম তামাম কলা হৈ আছে। চাৰ্ট ক'ত আছো আমি চাওক, পুৰা ঘৰত বৰষুণ দি আছে। মোবাইলে দেখা নাপোৱা আছো, মোবাইল কৰি ৱাটাৰপ্ৰুফ মোবাইল নহয়, অলপ বাহিৰত আহি দেখাইছো বগা হৈ গ'ল। তো গাইজ এটা বস্তু পানী ভৰাব ক'ত লৈ আহিছে, ষ্টিলৰ বটল খাই ষ্টিল বটল লৈ আহিছে পুৰা। আৰু বগা ক'ত আছা তুমি? বগা মই পুৰা 10টাই বাজি গ'ল, আমি এটা ফাটি আছোঁ। কিন্তু আমাৰ যাৱাৰ কথা আছিল 7টা বজাত, মোৰ অলপ দেৰি হ'ল, মানে অলপ দেৰি হ'ল। আৰু ইয়াত পুৰা ওলাই গৈছে। এতিয়া ভাইৰত ফটো উঠি আছোঁ, বেলেগ একো কাম কৰা নাই। এতিয়া হাইলাইট উঠি আছোঁ, ফটো উঠা বাহিৰে আৰু বেলেগ অকণ অলপ বেছি আৰু অলপ এলিয়ে পুৰা ৰাওনা হৈ যাম আৰু। কি বৰষুণ আছে, এতিয়া আমি পুৰা যাওঁ আৰু বৰষুণ আছে পুৰা, কিন্তু কয়লা হৈ আছে পুৰা একদম। আকৌ এতিয়া দিব য'ত ত'তে ৰখিম আৰু ৰখি কিবা কৰি যাম আজি। এই পানী খাওঁ বৰষুণ বতৰ পানী পিয়া লাগে না। वो देखना चाहोगे?
Kamu aja apa di foto ini kamu. Kalau dia hafal, itu kasih muka kan ya. Tahu kami malah ini. So tadi ada itu. আলম কি মিলিছি গাইজ আহি আমি জাগা এটাত ৰখছো ক'তো মানে ৰখা জেগা পোৱা নাই আহি এইটো এটা পাইছো আৰু এটা সেইটো ভাইৰ লগতে দুটা ৰখি থকা দেখা পাইছো এনে কথা নাই কি ইয়াত দোকান এইখন দোকানত আমি ৰখছো এতিয়া আমি গোটাকেইটা আহি ইয়াতে আছো এনে অলপ ধেমালি কৰিছো এতিয়া আমি ইয়াৰ পৰা যাওঁ আৰু 30 কিলোমিটাৰমান আছে চাগে 30 কিলোমিটাৰ পাৰ হৈ কিনে আমি মেইন জেগা পাম আৰু তেতিয়ালৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব আমি যাই পাম নে আজি মানে আৰু 5 কিলোমিটাৰ যাই কেনে আমি অলপ কি খাম চাহ খাই কেনে আকৌ বৰষুণটো আমাৰ দি আছেতো বৰষুণ তাৰমানে ঠিকে নাই অলপ ফাল্টু কৰি পেলাই আজি তাৰমানে আজি বতৰটো বেয়া ইয়াতে আহি বতৰটো বেয়া হৈ যাওঁ আৰু আমি গাড়ী মুচ জলদি মুচ জলদি মোৰখিনি বঢ়িয়াকৈ আহিব এতিয়া আমি গোটেইকেইটা ৰখি অলপ কিবা কানি খাই লওঁ তাৰপৰা বৰষুণটো দিছে সেইকাৰণে খাই কেনে আমি ইয়াৰ পৰা আকৌ অলপ পিছত যাম এৰাহান পালে যাম আৰু এইটো কি খাই যাব এতিয়া বৰ্তমান আমি পুৰি খাই আছো ইটো মাৰিয়ে দিলা পুৰা ৰখাই নাই আন্ধাৰ আৰু তাৰমানে পোহৰ নাই লাইট কাৰেণ্ট নাই খানা হৈ দিব মাৰি খাই খানা হৈছে মাতা কি দিছে বলে দিছে বেয়া দিছে মই ওচৰ কিবা ক'ব গ'লে পুৰা বৰষুণ দিব মানে আজি আছো পুৰা বৰষুণে দিলা কিবা হৈ কোনোবা অৱস্থা হৈছে এতিয়া আমি টংলা পালোঁ আমাৰ তাৰ পৰা ইয়ালৈ 26 কিলোমিটাৰ টংলালৈ আৰু য'ত আমি কুৰামুখ যাই আছোঁ তালৈ 53 কিলোমিটাৰ এতিয়া আমি আধা আহিছোঁ আৰু আধা যাব আছে মানে আধা যাব আছে গতিকে ভিডিঅ'টো বহুত দীঘল হ'ব সেইকাৰণে ভাবিছোঁ পাৰ্ট কৰি মই ভিডিঅ'কেইটা আপলোড কৰিম আৰু আজি মানে বতৰটো বহুত বেয়া বৰষুণ তামাম দি আছে সেইকাৰণে তাৰমানে টাইম বাই টাইম যাব পৰা নাই ত'ত ৰখি আমি যাই আছোঁ কিন্তু নৰ্মেলি আমি 1 ঘণ্টা 12 মিনিট 15 মিনিট পাব লাগে কিন্তু যাব পৰা নাই নেক্সট পাৰ্টত ভিডিঅ'টো আপোনালোকৰ মাজত লৈ আহিম গতিকে চাই থাকিব